हेलो बंधु बान्धवीসকল আজি আকৌ এটি ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিলো আসলতে ভিডিওটো বনাম বুলি বনোৱা নাছিলো এনে মানুহখিনি এফালে মাহী ঘৰলৈ যাবলৈ ওলাইছিলো তাকে বলো ভিডিও কৰিম বুলি অকমান ভিডিও কৰোতে ভাবিলো আপোনালোককো দেখাই দিও এফালে আমি মমায়েক ছোৱালীজনী মমায়েক দুটা মাহীয়েক দুজনী মই আকৌ আমাৰ মা ভনীয়েকৰ ঘৰলৈ মানে আমাৰ মাহী ঘৰলৈ যাবলৈ ওলাইছিলো মায়ে ওলাই আহিছে মায়ে ফোন কৰি মতাৰ লগে লগে গুচি আহিলো মাহী ঘৰলৈ যাবলৈ মাক দেউতাকৰ লগত ফুৰাৰ হেঁপাহকণ আমি সামৰিব নোৱাৰো নহয়নে মতাৰ লগে লগে ঢপলিয়াই আহিলো আৰু ইয়া ছোৱালীজনী আইতাকৰ লগত আগৰ চিটত বহিছে তাই বোলে কোচত নবহে চিটতহে বহে বোলে সেইকাৰণে চিটত বহিছে আকৌ বোলে গাড়ীখনত মিউজিক এটা বজালে হেনো তাই ভাল লাগে সেইকাৰণে গাড়ীত মিউজিকো আমি আহি মাহী ঘৰ পালোহি মাহী এইহঁতৰ গাঁৱৰ ঘৰৰ পৰিৱেশটো বৰ ভাল লাগে জানেনে তাতে গৰু ছাগলী হাঁহ পাৰ সকলোবোৰ আছে এই ছোৱালীজনীয়ে দেখিছেনে পোৱালি দুটাৰ লগতে ইমান ধুনীয়াকৈ ধেমালি কৰিছে পোৱালি দুটা চকচোন ঘাঁহ খাই আছে প্ৰকৃতিৰ বৰ মনোৰম দৃশ্য এইবোৰ আমিও ইমান সুন্দৰ দৃশ্য উপভোগ কৰিবলৈ পাই আমি বহুত সৌভাগ্যৱান এনেদৰে আমি কথা বতৰা পাতি খাই বৈ সন্ধিয়া সময়ত বাহিৰতে বহিলোঁ অলপ তাৰপাছতে আৰু ঘৰলৈ ঘূৰিম আৰু এইকণে ভিডিঅ' কৰিছিলোঁ আপোনালোককো দেখালোঁ আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিম শুভেচ্ছা থাকিল শুভৰাত্ৰি